হাই গাইজ, মই আজি কিছুমান কথা ক'ম। চাওকচোন বাৰু কথাখিনি আপোনালোকক কেনে লাগে। কথাটো হ'ল জীৱনত সদায় নিজৰ ওপৰত নিৰ্ভৰশীল হ'ব লাগে, কেতিয়াও আনৰ ওপৰত নিৰ্ভৰশীল হ'ব নালাগে। কোনোবাই যদি মোক বেয়া পায় পাওক, তাতে মোৰ আপত্তি নাই, মই তাক বেয়া নাপাওঁ। কাৰণ এবাৰ ভাবি চাওকচোন, যিয়ে মোৰ বিষয়ে বেয়াকৈ ভাবিছে, বেয়াকৈ কৈছে, নিজৰ সময়খিনি নষ্ট কৰি আনৰ আগত মোৰ গুণগান নকলেও মোৰ বদনামখিনি হ'লেতো গাইছে। তেনেহ'লে চাওক, আজিকালি সময় কিমান মূল্যৱান। নিজৰ সময় নষ্ট কৰি, নিজৰ চিন্তাধাৰা নষ্ট কৰি আনৰ আগত মোৰ বিষয়ে বদনামখিনি মোৰ গাইছে। তেনেহ'লে ভাবক, সি মোক অলপ নহ'লেও গুৰুত্ব দিছে। মই ভাবোঁ জীৱনটো এনেই হ'ব লাগে, তোমাৰ সুখ তোমাৰ ওপৰত নিৰ্ভৰশীল হ'ব লাগে, আনৰ ওপৰত কেতিয়াও নহয়। আজিকালি কি হৈছে জানো, আমি সদায় আনৰ ওপৰতহে নিৰ্ভৰশীল হওঁ। কিয় এনেকুৱা হওঁ? আনে যদি কৈছে ভাল তেনেহ'লে ভাল, আনে যদি কৈছে বেয়া সেইটো বেয়া। কিয় তেনেকুৱা হয়? কিয় আমি আনৰ ওপৰত নিৰ্ভৰশীল হ'ম? মোৰ মতে তেনেকুৱা নহয়। মোৰ মতে সদায় নিজৰ ওপৰত নিৰ্ভৰশীল হ'ব লাগে। এইটো কাম মোক ভাল লাগিছে, মই কৰিম, আই উইল ডু ডেট। কোনোবাই তাতে মোক বেয়া পালে তাতে মোৰ কোনো আপত্তি নাই। নিজৰ বিবেকক এবাৰ সুধি চোৱা। নিজৰ বিবেকে যদি কয় কামখিনি তুমি কৰি যোৱা, ঠিকেই আছে, তুমি নিশ্চিন্তে কামখিনি কৰি যোৱা, তাতে একো প্ৰব্লেম নহয়। মানুহে বেয়া পালে পাওক, আপত্তি নাই। এটা কথা মনত ৰখাৰ প্ৰয়োজন যে মই নহ'লেও পৃথিৱীখন চলিব, মই নহ'লেও কোনোৱে মোক কেয়াৰ নকৰে। কলিৰাম নোহোৱা হ'লেও পৃথিৱীখন চলিব। আজি ৰাতিতে যদি মই মৰি থাকোঁ, কালি ৰাতিপুৱাই গাঁৱৰ মানুহে মোক কি ক'ব জানে? যে মৰাহঁতক সোনকালে শুকানলৈ নিয়ে যোৱাৰ ব্যৱস্থা কৰিব লাগে, নহ'লে বহুত প্ৰব্লেম হৈ আছে। তেতিয়া চাওক, মোৰ নামটো গুচি গ'ল, আহি গ'ল মৰাশ, আৰু মই থাকিলে অসুবিধা হ'ল, লৈ যাব লাগে সোনকালে। শুকানত লৈ গৈ জ্বলাই দিলে শেষ। বন্ধু বান্ধৱে 2-4 দিন মোৰ কথা ভাবিব, তাৰপিছত পাহৰি পেলাব। ঘৰৰ মানুহে 2-4 বছৰ ভাবিব, কান্দিব, লাহে লাহে সকলোৱে পাহৰি যাব। মই নাথাকিলেও সকলো ঠিকেই থাকিব, পৃথিৱীখন আগৰ দৰেই থাকিব, চন্দ্ৰ সূৰ্য তৰা যিমান আছে সকলো ঠিকেই থাকিব, কোনো বস্তুৱে একো ক্ষতি নহয়। তেনেহ'লে এবাৰ ভাবি চাওক, মই নাথাকিলে যদি কাৰো একো গৰজ নপৰে, তেনেহ'লে মই কিয় আনৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিম? মই নিজৰ ওপৰত নিৰ্ভৰশীল হ'ব লাগে, নিজৰ ওপৰত নিৰ্ভৰশীল হ'ম। কথাখিনি অকল মোৰে কথা কোৱা নাই দে, চবৰে কথা কৈছোঁ। কেতিয়াও আনৰ ওপৰত ইমান নিৰ্ভৰশীল হ'ব নালাগে। নিজৰ ওপৰত নিজৰ বিবেকটো সুধি চোৱা, বিবেকে যি কয় তাকে কৰি যোৱা। ধন্যবাদ। যদি ইয়াতে মই কোনো ভুল ত্ৰুটি কৰিছোঁ, মোক নিজৰ ভাইটি বন্ধু বান্ধৱ হিচাপে মোক ক্ষমা কৰি দিব।